ঘৰত মায়ে গৰু বুলি এনে নামাতে মোক। গৰু বিহু দিনাখনৰ ভিডিঅ' আজিহে এডিট কৰিছোঁ। সময়ে আছে, এনে পৰি থাকোঁ, কিন্তু এলাহ। উৰুকা দিনাখনেই ৰাজলক্ষ্মীৰ সাংঘাতিক জ্বৰ গম পায়নে? ভাল পোৱাই নাই এতিয়ালৈকে। আৰু বসন্ত দেখাও দিলে। ৰাতিপুৱাই দেউতা আৰু ৰাজলক্ষ্মীয়ে দুয়োটা মিলি সকলোখিনি যোগাৰ কৰি ল'লে। আমাৰ ঘৰৰ উৰুলি দিয়া মানুহজনী দেখিলেই নহয়, মাৰ মুখত বোলে উৰুলি নুফুটে, সেইকাৰণে ৰাজলক্ষ্মীয়ে দিছে। গাঁৱত থকা সুবিধাটো কি জানেনে? এইয়া পৰুৱা টোপ বা এশ এবিধ শাক এইবোৰ আমি কিনিব যাব নালাগে। আমি ধুনীয়াকৈ ইয়াতে বিচাৰি পাই যাওঁ আৰু এশ এবিধ শাকত জেতুকাও দিম। আমাৰ জেতুকাজোপা চাওকচোন কিমান ধুনীয়াকৈ লহপহকৈ মুখ লগা কৰি আছে। আৰু ধুনীয়াকৈ ধৰেও দেই আমাৰ জেতুকাজোপা। পালোঁ 100 এবিধ শাক বিচাৰি, ৰাজলক্ষ্মীয়ে মই বাৰীতে পালোঁ আৰু 100 এবিধ শাক বুটলি পৰুৱা টোপ ভাজি লৈছোঁ। এয়া হৈছে পৰুৱা টোপ আৰু 100 এবিধ শাক, এয়া থেকেৰা, বেঙেনা সেইবোৰ পিটিকা, কাবেলি বুট দুটামান লৈ লৈছোঁ, কেঁচা জলকীয়া, নিমখ, তিয়ঁহ সেনেকৈ লৈ আজি পানী ঢালি ভাত খাম। এটা দুটা ক্লিপ মিছ হৈ গৈছে, মায়ে বিচিও দিছিলে দেই ভাত খাওঁতে গোটেইকেইটাকে। আৰু তাৰপিছত আমি জেতুকা পিচি এয়া জেতুকা লগাবলৈ ল'লোঁ। প্ৰথমতে আমাৰ মেইন মানুহক লগাই লৈছে আৰু আমাৰ ঘৰৰ বোলে তাই মহাৰাণী। আৰু জেতুকা লগোৱাৰ পিছত এয়া জাক দিলে। এয়া হৈছে আমাৰ মৰমৰ বহাগী আৰু পিংকি। পিংকি আমাৰ মাকজনী আৰু বহাগী হৈছে পোৱালীজনী। আৰু বহাগী এইবাৰ বহাগ বিহুৰ উৰুকা দিনাখন জগিছিল। আৰু আমাৰ ৰাজলক্ষ্মীৰ হাতত কিমান ধুনীয়াকৈ জেতুকা ধৰিলে চাওকচোন, দেখাই আছে একদম ৰাতিকৈ বিহু নাচিবলৈ যাম বুলি। গাহৰিয়ে মেইন সকলোতে নহয়নে? এয়া গাহৰি মাংস বনাবলৈ লৈছোঁ, মই বনাই দিম আৰু মই কিন্তু নাখাওঁ। কলডিলৰ লগত বনাই দিম, কলডিল আলু দি পিনে। আৰু পাতত যে দেখিছে সেইখিনি মোলৈ মাংস, মই গাহৰি নাখাওঁ যিহেতু। আৰু এয়া নামঘৰত আৰম্ভ কৰিলে হুঁচৰি। আজিলৈ আহিছোঁ ইমানতে। ভিডিঅ'টো যদি চাই ভাল লাগিলে মৰম দিব।